অট'মেটিক নেকি এখনতো স্কুটিখন? ৱেল এফিচিয়েঞ্চি 7 কিলোমিটাৰ আছে ইয়াৰ পৰা, মানে গোটেই ৰিজাৰ্ভখন আপোনাৰ 7 কিলোমিটাৰ। গেছ গাঁতটো খানি হৈ গ'ল, মানে এই খুঁটাটো পূৰা ঢিলা হৈ আছে, তো সেইটো কাৰণে নতুন এটা খুঁটা লগাব লাগিব। এইটো অলপ কাটিব লাগে। তো গাইজ এফালে গাঁতটো পুতি হৈ গ'ল আৰু খুব গৰম লাগিছে। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকক যোৱাকালি মই কৈছিলোঁ যে মায়া বজাৰ যাম, মানে দিহিং পাটকাই নেশ্যনেল পাৰ্ক যিখন আছে, তো সেইফালে যাম। তো আজি বতৰটো বহুত গৰম, একচুৱেলি মোক দেখিছে পূৰা ঘামি আছোঁ আৰু বহুত গৰম হৈছে। তো এইদিনা লাগাতাৰ বৰষুণ দিলে, আজি অলপ পূৰা ৰ'দ দিছে। তো আজি ভাবিছোঁ যাম বুলি, চাওঁ এতিয়া কি হয়। পটাপট গা পা ধুওঁ, তাৰপিছত ওলাম আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, চাই থাকক। আজিৰ দিনটো নিশ্চয় ভাল লাগিব আৰু মই গা পা ধুই কিনে ওলাম আৰু যাবলৈ। গাইজ গা পা ধুলোঁ আৰু এতিয়া সময় হৈ গ'ল 2:20 আৰু মই এইফালে ড্ৰেছ চেছ পিন্ধি ল'লোঁ। এইফালে হেলমেটটো ল'ব লাগিব আৰু বাইকখন উলিয়াওঁ আৰু গৈ থাকোঁ। গাইজ আমি ওলালোঁ যাবলৈ আৰু ইয়াৰ লগতে উঠিম মই, আৰু মোৰ বাইকখন চলাইছে সীমাংশুৱে, চলাই চাওঁ বুলি কৈছে। এতিয়া গৈ থাকোঁ, চাই থাকিব আপোনালোকে। ষ্টাৰ্ট দে। ভৰি ক'ত থ'ম? বঢ়িয়া, চলো। আমি এইখিনি পাৰ্টি কৰিছিলোঁ, এই পথাৰ এডোখৰত। পুৰা ডাৱৰ কলা কলা হৈ আছে, কি হ'ব আৰু। আহোম ধাবা গাইজ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াতে চাৰিআলি এটা আছে। তো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, ডিগবৈ ফৰেষ্ট ডিভিজন আৰু দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী। 7 কিলোমিটাৰ আছে ইয়াৰ পৰা, মানে গোটেই ৰিজাৰ্ভখন আপোনাৰ 7 কিলোমিটাৰ। আৰু ইয়াতে এটা আছে মন্দিৰ, মন্দিৰটোত যোনে মানে ৰিজাৰ্ভত সোমায় তেতিয়া ইয়াতে সেৱা কৰি যায় চবে। তো আমি এতিয়া গৈ থাকোঁ, চাই থাকোঁ। গাইজ আমি আহি কমচে কম আপোনাৰ 5 কিলোমিটাৰমান সোমাই আহিলোঁ। 5 কিলোমিটাৰ নহয়, আমি ৰিজাৰ্ভখনৰ পৰা 2 কিলোমিটাৰমান সোমালোঁ ন। 2 কিলোমিটাৰমান সোমাই আহিলোঁ আৰু ইয়াৰ পৰাই কি হৈছে, এইফালে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু এইফালে হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তো এইটো চাইডে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, কাৰণ দুটা ডিষ্ট্ৰিক্টৰ মাজত আমাৰ দুটা ডিষ্ট্ৰিক্ট মিলাই কিনে এখন আছে একচুৱেলি দিহিং পাটকাই, যিখন নেশ্যনেল পাৰ্ক। আৰু এখন আগতে আছিলে আপোনাৰ 2004 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে জনাজাত হৈছিলে, কিন্তু 2020 চনৰ পৰা এখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক হিচাপে জনাজাত। আৰু এখন আপোনাৰ এলিফেণ্ট ৰিজাৰ্ভো হয়। ইয়াত খুব হাতী পোৱা যায়। এইবিলাক কৰিডৰ দেখিছে নহয় আপোনালোকে, এই কৰিডৰবিলাক ফালৰ পৰা মানে হাতীবিলাক অহা যোৱা কৰে আৰু ইফালে সিফালে। গেছ আৰু যিখন বজাৰৰ কথা কৈছিলোঁ আপোনালোকক, মায়া বজাৰ, ডিগবৈ যাওঁতে পায়। তো সেই বজাৰখনলৈ আমি নাযাওঁগৈ, তালৈ আপোনাৰ কমচে কম ইয়াৰ পৰা 10 কিলোমিটাৰমান আছে। তো বজাৰখনলৈকে আমি নাযাওঁ, কাৰণ বতৰটো চাওক পূৰা ডাৱৰীয়া কৰি আহিছে, সেইটো কাৰণে আমি নাযাওঁগৈ। ইয়াৰ পৰাই ঘূৰি যাম। বাকী এতিয়া গৈ থাকোঁ আৰু ন, চলো। আকৌ অট'মেটিক বন্ধ হৈ গ'ল। অট'মেটিক নেকি এখনতো স্কুটিখন? গাইজ আমি ইয়াতে ফটো মাৰিলোঁ, ফটোশ্বুট কৰিলোঁ। আৰু যিসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, গৈ কিনে ফ'ল' কৰি লওক, তাতে ফটোবিলাক আপডেট দিওঁ। বাকী এতিয়া গৈ থাকোঁ ঘৰলৈ। আমি ঘূৰি আহিলোঁ একচুৱেলি, 1 কিলোমিটাৰমান আকৌ ঘূৰি আহিলোঁ। তো এতিয়া পামেই আৰু মেইন ৰাস্তা, আৰু লগৰজনৰ ঘৰত সোমাম, চাহ তাহ খাম আৰু তাৰপৰা যামগৈ ঘৰলৈ। আৰু ইয়াত বহুত ধৰণৰ আপোনাৰ পখিলা আছে, চৰাই চিৰিকটি বহুত আছে। মানে 310, মই এনেই গুগলত উইকিপিডিয়াত পঢ়া মতে ইয়াত 310 প্ৰকাৰৰ মানে আপোনাৰ পখিলাই আছে, আৰু বহুত কিবা কিবি আছে ইয়াত। তো গোটেইবিলাক এতিয়া ক'বলৈ নাযাওঁ মই, তো গুগলত আপোনালোকে গ'লে গম পাব। গাইজ চাওক, আমি আহি লগৰজনৰ ঘৰত পালোহি আৰু পূৰা বৰষুণ দি আছে। চাওক আমি আহোঁতে পূৰা তিতি আহিলোঁ। গা একদম পূৰা তিতি আছে, স্পৰ্টিং পেণ্ট পূৰা তিতি গ'ল। বাকী এতিয়া লগৰজনে দোকানত কিবা লৈছে চাহ খাবৰ কাৰণে, আৰু চাহ কিবা লৈছে। বাকী এতিয়া সিহঁতৰ ঘৰত সোমাওঁ, তাৰপিছত ঘৰলৈ গৈ থাকোঁ। আৰু বৰষুণটো একো ভৰসা নাই। অলপ আগত কেনেকুৱা গৰম হৈছে, মই ঘামি মেলি এদাই হৈছিলোঁ, একো ভৰসা নাই। এতিয়া পটককৈ আকৌ বৰষুণ, মানে কেতিয়া বৰষুণ দিব কেতিয়া ৰ'দ দিব একো গমেই নাপায়।
তো এইফালে যোৱাও নহ'ল, মায়াবজাৰ যাম বুলি ভাবিছিলোঁ, সেইটো যোৱা নহ'ল। মায়াবজাৰ যাম বুলি ওলাই গৈছিলোঁ, আকৌ এইফালে বৰষুণটো আহি যোৱাৰ কাৰণে সেইটোও ঘূৰি আহি দিবলগীয়া হ'ল, কাৰণ ওপৰত পূৰা ক'লা মূলা কৰি আছে, গম পাইছিলোঁ মানে বৰষুণ দিব। এইটো কি হেৰিকৈ নাই অহা, তাৰমানে কাটি ল'ব লাগিব। এনেকৈ থৈ দিব নহয়, ডাঙৰখনত এনেকৈ দি দিবি। অঁ নাওখনত এনেকৈতো দি দিব। কাটি কাটি দিলে মানে সেই বেয়াহে হ'ব। অঁ ডাঙৰখনত দীঘলকৈ দিলে লাগি থাকিব, তেতিয়া এনেকৈ হেৰি নহয়। তেনেকৈ তই থৈ দিব পাৰিলে তেনেকৈ তই দিব পাৰিলি আৰু। তো গাইছ আপোনালোকক দেখাই আছিলোঁ চফাত পাৰা সেইখন, তো এখন অৰ্ডাৰ দিছিলে মায়ে, তো আজি আহিলে 650 পৰিছে এখন। কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাব আপোনালোকক, মই এটা ক্লিপ দেখাই দিম বাৰু। আজি গ'লোঁ আৰু য'ত যাম বুলি ভাবিছিলোঁ ডেষ্টিনেশ্যনত নেপালোগৈ, আৰু বেলেগ এদিন যাম প্ৰপাৰলি ধুনীয়াকৈ দেখাম, কাৰণ বতৰটো বহুত বেয়া আজি। কেনেকুৱা জোৰকৈ বৰষুণ দিছে, মই যেনে তেনে ঘৰলৈ আহিছোঁ। ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰি দিওঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনাৰ পাই দিব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। টিল দেন বাই বাই।